আজি মই তোমালোকলৈ লৈ আনিছোঁ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিছুমান ভিতৰুৱা কোৱেশ্চন এনসাৰ। চোৱা এইটো লেচন পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন, এইটো পাঠ 3। ইয়াৰ কিছুমান ভিতৰুৱা প্ৰশ্ন উত্তৰ আছে, সেইসমূহলৈ আজি মই এটা ভিডিঅ' বনাইছোঁ। চোৱা ইয়াৰ পৰা প্ৰথমটো কুৱেশ্যনৰ উত্তৰ, বায়ুমণ্ডল কাক বোলে? তো বায়ুমণ্ডল বুলিলে সাধাৰণতে বহুতকেইটা সংজ্ঞা দিব পৰা যায়, তাৰে মই এটা সংজ্ঞা দিছোঁ। তো পৃথিৱীৰ উপৰিভাগত বায়ুৰ যি আৱৰণ আছে তাকে বায়ুমণ্ডল বোলে। তাৰপিছতো চোৱা, বায়ু গঠন কৰা এতিয়া কুৱেশ্যনটো আছে যে বায়ু গঠন কৰা প্ৰধান দুবিধ গেছৰ নাম। বায়ু গঠন কৰা প্ৰধান দুবিধ গেছৰ নাম কি কি? তো নাইট্ৰজেন আৰু অক্সিজেন, সেইটো আমি সকলোৱে জানো। নাইট্ৰজেন আৰু অক্সিজেনে হৈছে প্ৰধান গেছ বায়ুত থকা। তো 3 নম্বৰ কুৱেশ্যনটো চোৱা, বায়ুত কি কি গেছ আছে? বায়ুত কি কি গেছ থাকে? তো সেইবোৰ, তো বায়ুত কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, ওজন আৰু হাইড্ৰজেন, উপৰিও বহুতো গেছ থাকে। ইয়াতে চোৱা দি দিছে বায়ুত কি গেছবোৰ। অক্সিজেন থাকে 21%, নাইট্ৰজেন থাকে 78%, অন্যান্য গেছসমূহ থাকে 0.04%, আৰ্গন থাকে 0.93%। তাৰপিছত 4 নম্বৰটো চোৱা, সকলো জীৱই শ্বাস লওঁতে কি গেছ গ্ৰহণ কৰে? সকলো জীৱই শ্বাস লওঁতে অক্সিজেন গেছ গ্ৰহণ কৰে, কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। কি কৰে? সকলো জীৱই উশাহত অক্সিজেন গেছ লয় আৰু যেতিয়া আমি এৰোঁ তেতিয়া কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। তো উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ ব্যৱহাৰ কৰে? তো উদ্ভিদে যেতিয়া খাদ্য প্ৰস্তুত কৰে তেতিয়া খাদ্য প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। তাৰপিছত 6 নম্বৰটো, বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি? নাইট্ৰজেন। চোৱা নাইট্ৰজেন 78% থাকে, অন্যান্য গেছবোৰৰ তুলনাত নাইট্ৰজেন আটাইতকৈ বেছি। তো 7 নম্বৰ, উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কি গেছ ব্যৱহাৰ কৰে? তো উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে, এইটো কুৱেশ্যনটো একবাৰ লিখা হৈছে, দুবাৰ হৈ গ'ল। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। তো বায়ুমণ্ডলৰ প্ৰধান ভাগ 4টা কি কি? বায়ুমণ্ডলৰ প্ৰধান ভাগ 4টা হৈছে তোমাৰ ধৰা ট্ৰপোস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। তো 9 নম্বৰটো, বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰটোৰ নাম কি? বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰটোৰ নাম হৈছে ট্ৰপোস্ফিয়াৰ। তো মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? 8848 মিটাৰ। ওজন গেছ কোনটো স্তৰত পোৱা যায়? ওজন গেছ টেট্ৰস্ফিয়াৰত পোৱা যায়। তো 12 নম্বৰটো দিছে যে কোনটো স্তৰৰ মাজেৰে জাহাজ চলাচল কৰে? জাহাজ চলাচল কৰে টেট্ৰস্ফিয়াৰৰ মাজেৰে, আৰু সেইখন স্তৰতে ওজন পোৱা যায়। ঠিক আছে, আৰু বহুতো আছে ভিতৰুৱা কুৱেশ্যন। ভিতৰুৱা কুৱেশ্যনবোৰ আলোচনা কৰি আমি অনুশীলনী লৈ যাম।